নমস্কাৰ পোনপ্ৰথমে সকলোলৈকে সেৱা জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে গুৰুজনাৰ যি অমৰ সৃষ্টি ভাওনা আৰু সেই ভাওনাৰ সেউজ গৃহৰ পৰা। আচলতে আমি সকলোৱে ভাওনা চাওঁ, ভাওনাক লৈ আমাৰ এটা ইমোশ্যন আছে। ভাওনা বুলি ক'লে আমাৰ মনটোত কিবা এটা মানে জাকি উঠে, যিটো সৰুৰ পৰা যিহেতু আমি ভাওনা দেখি আহিছোঁ, ভাওনা নামঘৰত কৰি আহিছোঁ আৰু বৰ্তমান ভাওনাই এটা বেলেগ সুকীয়া স্থান পাইছে। ভাওনা আজিকালি চাবলৈ খুব ভাল লাগে আৰু তেনেস্থলত আমি এজন সাধাৰণ মানুহে যেতিয়া এখন ভাও লওঁ আৰু সেই ভাৱৰীয়াজনক পেইণ্ট কৰি পেলাই তেওঁক যিটো গেট আপ দি পেলাই তেওঁক সেই দৃশ্যটোৰ সেই ভাৱৰীয়াজনৰ লগত সেই চৰিত্ৰটিৰ লগত খাপ খুৱাই মিলাই দিয়ে, সেইটো সঁচাকৈ মানিব লগা নহয়নে বাৰু? চাওকচোন, এজন সাধাৰণ মানুহ কিছু সময় আগতে নৰ্মেল হৈ থাকে আৰু তাৰপিছতে মেকআপ চেকআপ দি তেওঁৰ দাড়ি গোফ লগাই সম্পূৰ্ণখিনি ক্লিয়াৰ কৰি দিয়াৰ পিছত সঁচাকৈ তেওঁ ৰজা মহাৰাজলৈ পৰিণত হৈ যায়। আৰু তেওঁ যেতিয়া প্ৰৱেশ কৰে, তেওঁ যেতিয়া ভাওনাত ওলায়, মানে সঁচাকৈ আমি তেওঁক ভগৱান জ্ঞান কৰোঁ আৰু হয়ো চাগে সেয়া আমাৰ সেই গুৰুজনাৰ অমৰ সৃষ্টি আজি সেই তেতিয়াই সৃষ্টি কৰিছিলে আৰু আজিলৈকে তেনেকৈ চলি আছে আৰু মই ভাবোঁ যুগে যুগে এনেকৈ চলি থাকিব। চ' আজি সেউজ গৃহৰ পৰা আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। চাওকচোন কি সুন্দৰ নিপুণ, কি সুন্দৰকৈ প্ৰতিজন ব্যক্তিক মানে মেকআপ দিয়ে, প্ৰতিজন ব্যক্তিক যিটো পেইণ্ট কৰে আৰু সঁচাকৈ ব্যক্তিজন সেই দৈত্য বা সেই অসুৰ তেনেকুৱালৈ ৰূপান্তৰিত হৈ যায় আৰু ভাল লাগে। গতিকে আজি এই ভাওনাখন আমাৰ গাঁৱতে আছিল। আমাৰ গাঁৱৰে এজন ভাইটিয়ে আগ কৰি থোৱা ভাওনা আছিল। তেওঁ চাকৰি সংক্ৰান্তত আগ কৰিছিলে চাগে নামঘৰত, আৰু সেই ভাওনাখন আজি তেওঁ অনুষ্ঠিত কৰিছে আমাৰ গাঁৱৰ নামঘৰতে। যিহেতু গাঁৱৰ বছৰেকীয়া ভাওনা হয়, সেয়া টাইম আছে। গতিকে আজি সেই ভাইটিৰ ভাওনাখনৰ ভাইটি মংগলৰ কাৰণে যিখন ভাওনা মানে পাতিছিলে, সেই ভাওনাখনৰ যিসকল কলা কৌশলী শিল্পী তেওঁলোকৰ সৈতে আজি গ্ৰীণ ৰুমত আছিলোঁ অকণমান সময় আৰু সঁচাকৈ চালোঁ আৰু ভাবিলোঁ, মনটোত বহুত প্ৰশ্ন আহিলে যে সঁচাকৈ কিছু সময়ৰ আগত নৰ্মেল হৈ থকা মানুহজন যেতিয়া ভাওনাৰ গেটআপ লয়, যেতিয়া সকলোখিনি ড্ৰেছ পোছাক কৰি দিয়ে, তেওঁ সঁচাকৈ ভগৱানজনক ভগৱান যেন লগা হৈ যায়, অসুৰজনক অসুৰ যেন লগা হৈ যায়, ৰজাজনক ৰজা যেন লগা হৈ যায়। সঁচাকৈ ভাল লাগে। আৰু অৱশ্যে মই তেওঁলোকৰ সৈতে দুটা এটা কথাও পাতিছিলোঁ, কিন্তু সেয়া মানে আপলোড কৰিব নোৱাৰিলোঁ। কেলৈ? বেকগ্ৰাউণ্ডত গান বাজি আছিলে বহুত ডাঙৰকৈ আৰু যিহেতু ভইচটো ভালকৈ অহা নাছিলে, সেইকাৰণে সেয়াখিনি স্কিপ কৰি দিবলগীয়া হ'ল। আৰু আজি ভাওখনৰ নাটখনিৰ নাম হৈছে দানবীৰ ৰাজা হৰিশ্চন্দ্ৰ। এখন খুব ইম'চনেল নাটক। একদম সঁচা কথা ক'বলৈ গ'লে যোৱাকালি নাটকখন চাই পেলাই মোৰে চকুৰ পানী পূৰা মানে জলজলীয়া হৈ গৈছিল। আৰু মানে নামঘৰৰ বাকৰিত থকা যিমান দৰ্শক আছিল সকলোৰে চকুৰ পানী কালি ওলাইছে, কাৰণ যিহেতু নাটকখনে খুব মানে ইম'চনেল নাটক, একদম পূৰা হৃদয়স্পৰ্শী অভিনয়, সকলোৱে খুব সুন্দৰ অভিনয় কৰিছে। আৰু এই ভিডিঅ'টোৰ মাধ্যমে যিসকল কলা কৌশলী শিল্পী আছিল তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এখন নাটক আমাৰ উপহাৰ দিয়াৰ বাবে। আৰু চাওকচোন, ভাওনা বুলি ক'লে সাধাৰণতে মানুহ খুব কম চাবলৈ যোৱা দেখা যায় নামঘৰ বাকৰিত, কিন্তু চাওকচোন ইমান মানুহ হৈছে আৰু ভাওনা চাবলৈ ইমান মানুহ যেতিয়া আহিছে, সঁচাকৈ মনটো মানে খুবেই উৎফুল্লিত হৈছে। খুব ভাল লাগিছে যে ভাওনা চাবলৈ ইমান মানুহ আহিছে। আৰু এই কথাটো আচলতে সমাজৰ বাবে এটা শুভ সংবাদ হয়। ভাওনা যিহেতু আমাৰ ধৰ্মীয় অনুষ্ঠান, আমাৰ হৃদয়ত আছে, প্ৰাণত আছে, গতিকে সকলোৱে ভাওনা চাব লাগে। আৰু এতিয়া আপোনালোকলৈ অকণমান প্ৰৱেশ আগবঢ়াইছোঁ ৰাজা হৰিশ্চন্দ্ৰ আৰু তেওঁৰ সংগীৰ সৈতে। Hare